তো হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আপোনালোকে জানে যিকোনো কামৰ আৰম্ভণিতে ভগৱানৰ নাম ল'ব লাগে আৰু কামটোৰ শেষতো ভগৱানৰ নাম ল'ব লাগে। সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক অকণমান ভগৱানৰ দৰ্শন কৰাই দিওঁ। আমাৰ ইয়াৰ এই থেথাগুৱাৰ থান আছে, বহুত ধুনীয়া মহত্বপূৰ্ণ থান হয়। তাতে যাম এতিয়া আপোনালোকক দেখাবৰ কাৰণে থেথাগুৱাৰ থান। তো গাইজ থেথাগুৱাৰ থান বুলি ক'লে বিশেষকৈ এটাই কথা মনত পৰে। এক নম্বৰ কথা, থেথাগুৱাৰ থানৰ যজ্ঞ বহুত ভাল হয়। एकदम कैसे आपनालोके आहिब। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। कोई सब्सक्राइब এটা মারি দিব, সাবস্ক্রাইব করে দিব আর লাইক এটা মারি দিব ভিডিওত নিজের বলি করে দিব আর হিন্দি। तो गाइस हम भी अपना है भाई, हमको भी सपोर्ट करो थोड़ा। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। तो गाइस फाइनली आहि पालो থেথাগুৱাৰ থান। তো ইয়াতে দেখা পাইছে থেথাগুৱাৰ থান আহি পালো আমি। বাকী আজি মানুহ বেছি নাই মানে মানুহ নাই, 12মান ল'ৰা আছে, সৰু সৰু ল'ৰা আছে। সিহঁতে থানতে থাকে বেছিভাগ, সিহঁতে ভগৱানৰ লগতে থাকে বেছিভাগ। তো বেছি মানুহ নাই আজি, কাৰণ আজি অফ টাইমো নহয়, শুকুৰবাৰ। আজি মইহে অকণমান টাইম অফ পালোঁ, তাকো এতিয়া গধূলি হৈছে, বেলি পৰিব হৈছে। সেইকাৰণে আজি এতিয়া মানুহ নাই। তো বলক অকণমান থানখনকে দেখাওঁ আপোনালোকক। তো বলক। চাকি ধূপ ঘৰৰ পৰা কিনি আনিলোঁ গাইছ। ইয়াৰেও দোকান বন্ধ, দোকানেই নাই। ক'ৰ পৰা কিনি চাকি ধূপ লগাম এতিয়া? ইয়াতে মানুহে নাই বেছিভাগ, অকল আমি দুটাই আছোঁ আৰু এই সৰু ল'ৰা কেইটামান আছে, আৰু কোনো নাই। তো গাইজ থেথাগুৱাৰ থানত এটা আমাৰ খাস পাৰ্টনাৰক লগ পালোঁ, আমাৰ দোস্ত মানস কেনে খবৰ? ভাল একদম ভাল না? বহুত ভাল। তো গাইজ মানসৰ এটা ইউটিউব চেনেল আছে, মানস দাস বুলি। একদম পুৰা ছাপোৰ্ট কৰিব মানসক। এই থেথাগুৱাৰ থানৰ ইয়াৰে লোকেল ল'ৰা। কিবা এটা কৈ দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়া। সাবস্ক্রাইব করে দিও আমার চ্যানেলটা। তো গাইজ অসমীয়া ল'ৰা ছাপোৰ্ট কৰিব, একদম পুৰা ছাপোৰ্ট কৰিব ফুল। তো গাইজ থেথাগুৱাৰ থানত এতিয়া মানুহ নাই। ইয়াতে গেটৰ কাৰণে এইবোৰ যোগাৰ কৰি আছে, গাঁত খান্দিছে গেটৰ কাৰণে, গেট বনাব ইয়াতে বহুত ডাঙৰকৈ। তো আপোনালোকে আহিব চাব। তো আশা থাকিল আপোনালোক আহিব, আমাৰ ঘৰলৈও যাব বুলি আশা থাকিল। আৰু এইভাগে মই আপোনালোকক দেখাই আছোঁ মন্দিৰটো। তো বলক। তো গাইজ এইফালে বনাই আছে নামঘৰ। তো আপোনালোকে চাব পাৰে নামঘৰ পুৰা একদম থেথাগুৱাৰ থান ডাঙৰ হৈ আছে। আৰু ইয়াতে যজ্ঞ হয়। ও ভাই যজ্ঞ কোন তাৰিখে হয়? কোন তাৰিখে যজ্ঞ হয়? ফাগুনের 1-2 তারিখে। তো গাইজ ফাগুনৰ 1-2 তাৰিখে আহিব, একদম পুৰা ধামাকা দেখা পাব। আৰু ইয়াতে আৰু পূজা একদম চলিব, যজ্ঞ চলিব, চাৰিওফালে নাম চলিব, একদম পুৰা এইভাগে নামৰ ঘৰ বনাই দিছে। তো আহিব, আশা থাকিল আপোনালোক আহিব বুলি। এফালেও গাইজ আছে মন্দিৰত, তাৰমানে এফালে কেতিয়াবা কাৰণে খানা চানা খোৱাৰ কাৰণেও আছে, বহুত ডাঙৰ প্লেচ। আৰু এফালে মন্দিৰ আৰু ভঁৰাল ঘৰ, এইটোত বস্তু থাকে। ভিউটো চাগে গাইজ কি বম ভিউ। গাইজ এবাকে আছে পানীৰ টেপ আৰু এবাকে আছে লেট্ৰিন বাথৰুম, গা ধোৱা ঘৰ, যি কৰে আপোনালোকে গা ধুৱে যি কৰে।
আৰু বাকী এফালে আছে টেপ যিটোৰে এতিয়া বৰ্তমান পানী ওলাই আছে অপেন কণ্ডিশ্যন গাইছ দেখা পাইছে এতিয়া মটৰ আছে এফালে নতুনকৈ আৰু লেট্ৰিন বাথৰুম বনাই আছে গাইছ বহুত মানুহ হয় না সেইকাৰণে তো গাইছ এবাকে দেখা পাইছে লেট্ৰিন বাথৰুম এবাকে মন্দিৰ তো গাইছ ভাবছিলোঁ আমি ইয়াতে জানা কোনোবা মানুহৰ পৰা দুটামান কথা জানিম তো গাইছ আমাৰ বেয়া কপাল ফুটা কপাল তো মানুহ চানুহ বেছি নাই ইমানখিনি কৰি কিনে আমি এতিয়া এই ব্লগটো খতম কৰিব লাগিব এতিয়া আমি গাড়ী চাড়ী উলিয়াই লৈ আহিছোঁ ঘৰত যাবৰ কাৰণে ব্লগটো ইমানতে সমাপ্ত কৰিম কাৰণ ইয়াতে আমি বহুত আশা কৰি আহিছিলোঁ কি কোনোবা এজনক লগ পাম ভালকৈ কথা সুধিম কিন্তু ইয়াতে কোনোবা এজনকতো বাদ দিয়ক আমি ইয়াতে গা পা ধুই কেনে আহিছিলোঁ এখন মন্দিৰত চাকিকে দিব নাপালোঁ কাৰণ ইয়াতে চাকি দোকান চাওক চাকি দোকানত এজনো মানুহ নাই দোকান একদম পূৰা অফ এজন আমাৰ লগৰে আমাৰ সমবয়সৰ এজন ল'ৰাৰ লগত কথা পাতিলোঁ তেনেকৈ এতিয়া আমাৰ এই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম তো বাই বাই গাইজ মিলিম নেক্সট ভিডিঅ'ত